Hey guys, স্বাগতম জানাইছো মোৰ আন এটি নতুন ভিডিঅ' আপোনালোকে চাই আছে মডাৰ্ণ ভাই ইউটিউব চেনেল। তো গাইজ ভিডিঅ' 5 দিনমান হ'ল দিয়াই নাই, তো কিয় দিয়া নাই মই কৈ আছোঁ বাৰু। তো তাৰে আগতে আজিৰ ভিডিঅ'টো কি হ'ব যা আছে, তো থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে। তো আজিৰ ভিডিঅ'টো হ'ব যা আছে আমাৰ এটা খানা। তো গোটেই মানে কলম বহি লৈ এখন লিষ্ট বনাই লৈছোঁ। তো এতিয়া মানে চলিকেইটা তাক যাম পইচা তুলিবা। তো মানে কোনো দিয়াই নাই, তো চব দায়িত্ব মানে মোকেই দিছে। তো এতিয়া ময়ে যাব লাগিব সেইকাৰণে। তো আৰু কিয় ভিডিঅ' দিয়া নাই মই কৈ আছোঁ, আৰু এইকাৰণে ভিডিঅ' দিয়া নাই। তো মানে লাহেকৈ এক্সামেই আহিল, লাহেকৈ পালেহি একদম মানে ঘৰৰ কাঠি বেছি আহি কেনে এক্সাম। তো সেইকাৰণে ভিডিঅ' মানে দিয়া নাই বেছি। তো আৰু দিম বাৰু এক্সামটো যেতিয়া যাব, তাৰপিছত মানে ক'ৰবাত যোৱাৰ অলপ প্লেনিং আছে। তো তাত ফুৰিব যাম, তো তেতিয়া ভাল ভাল ভিডিঅ' পাব। তো ক'ৰবাত যাম দিয়ক, ইচানতে নকওঁ, তো পিছত গম পাব। তো ক'ত যাম কি কৰিম সেলা পিছত গম পাব। তো এইফালে সৰু ধন আহিল, আৰু এতিয়া সৰু ধনৰ লগত যাই মই এতিয়া পইচা তুলিবা নাকি ইও খাব আজি খানা ধুনীয়াকৈ। তো উৰুকাৰ খানা, আমি ডাঙৰ মাছ চাছ নাখাওঁ আৰু নাকি আমাৰ থাকিব দিয়ক কিবা কাৰণে, এইটো দেখা পাব অলপ পিছত, মানে ভিডিঅ'টোত দেখা পাব আৰু নাকি। আমি এতিয়া গোটেইখিনি পইচা তোলোঁ, তাৰপিছত আমি একদম বজাৰ চজাৰ কৰিম। তো কৰি কেনে একদম আজি ধুনীয়াকৈ খাম মানে কি আজি একদম খামেই আৰু নাই কি আৰু ধন খাই লাভ নাই তই তোক নেদাও। তো গাইছ আৰু লাহেকৈ হৈ গ'ল ৰাতি। তো মানে পইচা ৰন্ধানত এতিয়াও ঘূৰিয়ে আছোঁ, তো পইচা উঠাই নাই। তো ৰাতি হ'ল এতিয়া, আৰু এইফালে বুধুও আছে। চাচোন দাঁত চাই এই নাক একচিনে পূৰা খানা ইও খাব বোলে আজি। তো এতিয়া ইফালে সৰু ধন আছে, ইটো লাগি আছে পূৰা মোৰ লগত আৰু পূৰা। তো বুধুও আছে, তো খাম দিয়ক আৰু আজি খানা নাকি বুধু খাম। আৰু ফাইনেলি আমাৰ বজাৰ চজাৰ কৰা হয়। তো গোটেইকেইটা আহিছে আৰু মোৰ লগত, সিহঁতে পূৰা একদম ঘূৰিয়ে আছে মোৰ লগত। তো মানে আমি ডিজেটো আনিছিলোঁ, তো কটলেছটো আনিব জানাইছোঁ, কটলেছটো পাহৰিলোঁ। তো কটলেছটো লৈ আহিলোঁ, আৰে কি আন্ধাৰ, এই আন্ধাৰত মানে কটলেছটো এন্দক চাইৰকে লৈ গৈছোঁ, আকলে ভোকো লাগে না। তো সেইকাৰণে তো এতিয়া যাওঁ তাকে লিখান। তো যাই কিনে মানে লাইনৰ ব্যৱস্থাটো কৰোঁ, কৰি কিনে একদম মান পূৰা ধামাকা এনজয় হ'ব আজি। আৰু এইফালে আমাৰ লাইনৰ কাম কৰি আছে ই, তো মানে ডিজেটো আৰু লাইটৰ কাৰণে কৰি আছে ইয়াতে। তো আৰু ছিংগাৰ গান ধুনীয়া গান গায়, তো আজি শুনাম বাৰু তো কেনেকুৱা গান গায়, গাবি নে নাই? এইফালে লেধাৰ বোলে কিবা হৰেছি নে কি না কাৰোবাক ক'ৰবাৰ টাকান লৈছে। তো এইফালে মানে ইয়াতে আমাৰ কেম্পটোৰ আয়োজন কৰি আছে, বনাই আছে কেম্পটো। তো ইয়াতে ৰাতি থাকিম মানে আমি নলদা আমি থাকিম। তো নিংনেও দেখবো, এইফালে লেধা দেখবো, তো আমি বুধুও দেখবো নেকি ইয়াত দাঁত চাওঁচোন ইয়াৰ মুখ চাওঁ। এতিয়া লাইটটোৰ কামটো হ'ল বাৰু। তো মানে এতিয়া বহুত খান দিবা যায়, বাবু ক'ত বহি আছে ভাল। এইফালে এটা বক্স আছে আমাৰ, ইফালে এটা। আৰু এটা কথা কওঁ মানে কিয় ঘৰক আহিব লগা হৈ গ'ল পটককৈ। তো ঘৰক এইকাৰণে আহিব লগা হ'ল, তো মানে লাইট ফিজ গৈছে এইবিলাক তাতে। তো কি হ'ল, তো কটলেছৰ বেটাৰী গেল, লাইট ফিজ গেল, আৰু বা কি হ'ব আছে তাতে নাজানো। তো তাতে মানে নাইট কেম্পিঙো হ'ব আজি নহ'লে দা। তো তাতে নাইট কেম্পিঙো হ'ব। তো আৰু তাতে কি হয় আৰু নাজানো দিয়ক আজি। তো এতিয়া লাইটটো লৈ আহিলোঁ, মানে ঘৰত জ্বলি থকা লাইট লৈ আহিছোঁ। কি কৰিম মানে পইচা চইচা নাই, আৰু লগত যেখনি আছিল গোটাই মানে গেছিয়ে। তো সেইকাৰণে জ্বলি থকা লাইটটো লৈ আহিছোঁ। আৰে বুধু আছে এইফালে কম্বল চম্বল লৈছি থাকিব তাতে, মানে আজি নাইট কেম্পিং হ'ব না আমাৰ। তো লেধাও আছে, ইও থাকিব ময়ো থাকিম। তো বাকী কেইটামান থাকিব আৰু, তো বলক। তো আৰু ইফালে ইয়াতে কৰি আছে এতিয়া মানে বৰ্ডখনৰ কাম। তো মানে এইবিলাক ডিজেটো নাপাইছে, তো কি হ'ব, লাইট নাপা হ'ল, ডিজে নাপা হ'ল, এইবিলাক আৰু কি হ'ব আছে। তো চাই থাকক ভিডিঅ'টো গম পাব। আৰু ইও আহিল আমাৰ লগত খানাত যোগ হ'বা। তো আহি কেনে মানে গান গাই আছে, তো কি গান গাই আছে অলপ শুনক। আৰু আজিৰ ৰান্ধনি হ'ব আমাৰ আবুল। তো আজিৰ খানাটো ৰান্ধনি শেষে দিছোঁ। তো সিদিনা বাৰু মই ৰান্ধি খুৱাই আছিলোঁ। তো মানে যিদিনা মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল, তো সিদিনা পাৰ্টিটোত মই ৰান্ধি খুৱাইছিলোঁ। আৰু ইফালে কেইজনমান বহি আছে। তো ভাইয়াত কেনেকুৱা খবৰ? তো গোটেইকেইটাৰে ভালে। তো ঠিকেই আছে দে, পূৰা এনজয় কৰ আৰু। এতিয়া বৰ্তমান পানী নিবা। তো ৰাতুল আছে মোৰ লগত, বগা আছে। তো পানীটো ভৰ, তো মানে কাম কৰিব লাগিব অলপ। তো নকৰিলে মানে একদম গালি চালি দিব আৰু। তো ৰাতুলে পূৰা পানীটো লৈচোন। তো মানে অলপ কাম কৰোঁ দিয়ক গাইছ। তো দিনতো কৈছোঁৱে ময়ে বা চব যোগাল মানে ময়ে কৈছোঁ। তো তথাপি আৰু এতিয়াও অলপ কৰি দিয়া আৰু মানে কিবা ভাল নালকে না, নিজৰে ভাল নালকে। তো কৰি দিয়া আৰু। তো আৰু এইফালে বনালোঁ আমি চাহ। তো এইফালে আমাৰ চাহটো গোটেইকেইটাৰ কাৰণে। আৰু এতিয়া এক পেকেট বিস্কুট আগে ভাগে দিলোঁ, তাৰপিছত আৰু এক পেকেটটো 2 পেকেট 20 টকীয়া বিস্কুট আনিছোঁ। তো চাহটো দি লওঁ ৰ'ব।
আৰু এইফালে এটা জুবিন দাৰ ধুনীয়া গীত গালোঁ তো কেনেকুৱা হৈছে নাজানো তো মানে চাওকচোন মোৰ একশ্যনবিলাক চাওক কেনেকুৱা হৈছে তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন তো অলপ শুনি লওক আৰু ইফালে আমাৰ মাংস বহি দিছে তো 3 কিলো মাংস তো ইয়াতে বহি দিছে আৰু আমাৰ ৰান্ধনী আজি ইমামুল আছে তো আৰু আবুল আছে তো দৈ আছে ধুনীয়া বনাম কেনে লাগে জনাব তো ই কেনেকুৱা বা বনাই নাজানো তো আছে আমাৰ ইয়াতে তো মাংসটো বইটা মানে বহি দিছে গোটেইকেইটা আছে তো এতিয়া মানে ডান্স হ'ব তো ডান্স দেখাই আছোঁ বাৰু মই তো ডান্স চান্স দেখাম আৰু ইফালে আমাৰ চব্জিও এখন হ'ব তো গোটেইকেইটা কাটি লৈছে তো বনাই লৈছে একদম মানে ভাত লৈ পেলাই নিংনি আছে মজা দে আৰু ইফালে চাওক ডিজেটো মানে যাব নোৱাৰাকে কি ধুনীয়াকৈ মানে বেৰা দি থৈছে এতিয়া মানে কি ধুনীয়াকৈ শুই যা তোকে চাই থাকিব ভিডিঅ'টো একদম মানে পাকৰি চাকৰি মাৰি লৈছে লৈ পেলাই আৰু আছে দেখে দে কটলেছ লাগে বোলে গান গাব মানে ছিংগাৰ চব ছিংগাৰে গাইছে তো আৰু এইফালে আমাৰ ই আছে ই কিন্তু ভাল চলি দে গাই তো ইও কিবা কবি নেকি তই ভিডিওটো ধামাকা হ'ব চাই থাকিল আকৌ নে কওক কি ক'ব গৈছিলো কওক তই মানে আজি মোৰ ব্লগত মানে ই কেমেৰা কৰিব গৈছিল তো কওক কি ক'ব গৈছিলি আকৌ নে ৰাতুল আকৌ নে দেখো আৰু আমাৰ ছিংগাৰ উঠি ৰ'ব তো মই দেখাই আছোঁ বাৰু তো চাই চাওক মরমে জানানে নিবিচারে জাতি ফুল ওই জান মোর জান তোমাকে আৰু ই যে গানটো গাই আছে তোৰ কি কিন্তু বহুত বেছি ধুনীয়া গায় একদম মানে চকু মুজি উঠিলে একদম মানে জুবিন দাৰ নিচিনা কণ্ঠ আৰু নহ'ল দা তোৰ একদম মানে ধুনীয়া কণ্ঠ ইয়াৰ তো যদি অলপ মানে চেষ্টা কৰিলে আকৌ ধুনীয়াকৈ মানে কিবা এটা মানে সফল হ'ব পাৰিলে হয় আৰু ছিংগাৰ টিংগাৰ মানে চান্সটো পালা হয় তো ইয়াতেও ই ভাল গানে গায় কিন্তু অসমীয়াতকৈ হিন্দী গান তামাম গায় আৰু কোনে টচ মাৰিছে ৰাতুল তো কি কবি তই গান চান গাবি নেকি গান অলপ পিছত গাম হা বজাত বিতৰণ বজাত গাবি নেকি পাৰ্টিত মানে মই খানা বনাই কেনে গৈছিলোঁ তো আজি আবুলে খুৱাব তো কেনেকুৱা হৈ জনাব বাৰু তো পিছত জনাব মানে আমি জনাম এইটো আৰু কোনে পৰি আছে বগা সি কেতিয়া আহিল বগাই তই আজি আহেনে কিন্তু কাষক মোৰ দে দি বাগাত দে তো আবুলে আজি বনাব কেনেকুৱা লাগে আৰু তই ক'ব লাগিব দেই ভাল হয় না বেয়া হয় অ'কে তই পেলাই বাটে নপৰি গেল গোটেই এতিয়া খানাৰ আছে আজি ধামাকা হ'ব ধামাকা কৰি দিব লাইক মই এন্দৰ লগত খানা খাইছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব মই ৰান্ধনি হ'ল আবুল তো ই কেনেকুৱা ৰান্ধি জনাম বাৰু পিছত নাকি আৰু ইফালে আমাৰ ভাজি ৰান্ধি আছে তো ভাজিটো ৰান্ধাৰ পিছত আমি ভাত খাম ইফালে বগাত গোটেইকেইটা বহি আছে সৰু ধৰণত গোটেইকেইটা তো ইফালে নিংনে লাৰি আছে তো বিন আছে গাজৰ আছে তো এইখিনি ভাজি তো গোটেইকেইটাই বহি আছে ধুনীয়াকৈ খাম আৰু আজি ভালকৈ ৰান্ধ ভাই হাত খালি আৰু ইফালে ইমামুলে ধুনীয়াকৈ কিন্তু গান ধুনীয়া গাই আছে ই আজি কিন্তু বহুত বেছি ভাল গাই আছে তো তাৰপৰা তো গাইছ আৰু আমাৰ ইফালে কণীটো আহি গ'ল তো এতিয়া প্ৰায় টাইম হৈছে 11টামান বাজিল তো এতিয়া মানে কণীটো খাই ল তো কণীটোৰ পিছত আমাৰ ভাত হৈ আছে তো ভাত খাম আৰু তো এতিয়া কণীটো খাই লওঁ আৰু কণী 11টা আছে তো চলি আমি 11জন আছোঁ এই এটা ভাংছি উপায় নাই এইটো আৰু ভাংছি তো 3টা জুলো মানে খানাটো খাইছে তো ই মানে ঠাণ্ডাতে অহা নাই আৰু তো ইয়াতে তো সেইকাৰণে ঘৰতে আছিল তো এতিয়া আহিল তো ইও খাব আমাৰ লগত তো এতিয়া একেলগে খাওঁ আৰু নাই কিন্তু জোল কেনেকুৱা ধুনীয়া লাগিছে ধুনীয়া নেকি ঠিক আছে তো এতিয়া জোল তো আহিল তো এতিয়া খাম মানে আৰু প্ৰায় এতিয়া টাইম হ'ল তো 11:50 তো এতিয়া আমাৰ ভাতটো খাওঁ মানে তো খাই কেনে একদম ডান্স কৰিম আৰু মানে ভাত নাখাকে আৰু মানে জোচে নাই তো খাৰ মানে নাখাকে আৰু জোচে নাই তো সেইকাৰণে এতিয়া ভাত খাই ল আবুলে বাঢ়ি লৈছে এইফালে গোটেইকেইটা লাইন পুৰা গ'লকৈ বহি গৈছে তো
তো কেনে চলি ইয়াত মজা মজা নেকি বঢ়িয়া হে শান্তিছ দে ঠিক আছে তো এতিয়া মানে গোটেই মানে তো আমি ডিছপেয়াৰ আনা নাই আমি মানে আবুল ঠেৰ ঘৰৰ পৰাই মানে কাঢ়ি লৈছোঁ তাৰ পৰাই মানে এতিয়া আনি কেনে খাম আৰু মজাকৈ খাই কেনে লগ পাই আছোঁ ৰ'ব এইফালে আমাৰ ভাত হৈ গ'ল মানে একদম ৰেডি তো এতিয়া এইফালে বিন আছে ইফালে মাংস আৰু সেইফালে ভাত তো বেলেগ আৰু আইটেম নাই তো আইটেম আগতে যি আছিল খালোঁ ডিমা চিমা তো কেনে এইযোৰ খাই কেনে কৈ আছোঁ ৰ'ব তো অলপ খাই লওঁগে কমকৈ খা ফেণ্টাষ্টিক খুব মজা বনাইছে বুল বুল চেলুট দিব লগা বনাইছে কিন্তু ভাই ভাল বনাইছে বোলে এইফালে আবুল আছে আবুল এইফালে চাওঁ আবুল এইফালে আছে ধুনীয়া বনাইছে এই অ'ত এটাই সিফালে আছে ইফালে গোটাই মাখানে বৈছি যে আৰু প্ৰায় এতিয়া টাইম হ'ল এতিয়া আঢ়ৈটা হ'ল তো মানে ভাতত খাই আৰু ভিডিঅ' কৰা নাই তো সেইকাৰণে অলপ টাইম হ'ল তো এনেকুৱা মানে নিউ ইয়েৰ পৰছি আৰু মাথাটো টুপি যদি নাথাকিলে আকৌ আজি অলপ মানে বৰষুণ পৰা দিছে অলপ ভিজি গৈছে মানে অলপ পৰতে জুই পুৰি আহিছিলোঁ সেইকাৰণে ভিজি গৈছে তো যিয়ে নহওক বাৰু তো এতিয়া মানে চবকেইটা এই যাওক বাগাত দি আছে কম্বলুৰি কেনে গোটাই কম্বলুৰি বাগাত দি আছে এইফালে বাগাত দি আছে তো এতিয়া মানে মই অলপ বাগাত দিম বৰ্তমান আমি অলপ বাগাত দিওঁ বাগাত দি কেনে মানে নেক্সট পুৱা লগ পাই আছোঁ আৰু গুড মৰ্ণিং তো মানে গোটেই ৰাতিটো টোপনি যাব নিদিলে ইয়াতে তো এতিয়া মানে পুৱা মুখখন ধুয়ে তো উঠিয়ে আবুল থৈ দিছোঁ তো তাৰপিছত মানে চাহৰ ব্যৱস্থা কৰিছে তো চাহটো খাই লওঁ খাই লৈ কেনে আৰু গোটেই দিম আৰু তো কৈছে আৰু কেম্প বান্ধি থাকি কেনে এইটো কিবা এটা বম লাগে দিয়ক বেলেগ এটা লাগে আৰু ভাল লাগে কিন্তু থাকি গোটেইকেইটা লগৰ চলিৰ লগতে যদি আমি এনেকৈ থাকোঁ তো বহুত বেছি ভাল লাগে আৰু তো গোটেইকেইটা মানে এতিয়া উঠছি যিকেইটা ৰাতি আহিছিল আমাৰ লগত তো উঠি কেনে এতিয়া মানে চব চাহৰ ব্যৱস্থা কৰি আছে তো ফাইনেলি আমাৰ চাহৰ ব্যৱস্থাটো হ'ল বনোৱা হ'ল চাহটো তো এতিয়া চাহটো খাই লওঁ তো চাহটো খাই লৈ কেনে মানে এইবিলাক আমি গোটেই দি আহোঁ মালিকহঁতক তো যে মালিকক দি আহোঁ আৰু ধুনীয়া গাখীৰ দিয়া চাহ বনাইছে তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই অলপ ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো বাই